আজি খুব ভাল লাগিল যেহেতু NDA হিসাবে ইলেকশন খেলা সৌভাগ্য এটা হৈছিল আৰু যেতিয়া NDA হিসাবে ইলেকশন খেলিলোঁ NDAৰ সহযোগী দল হিসাবে আমাৰ BJP দল AJP দল আছে BJP দল AJP দল যথেষ্ট সহায় পাইছোঁ আৰু এইবাৰ BJP দলৰ পৰা জিলা পৰ্যায়ত আজি সম্বৰ্ধনা অনুষ্ঠান লৈছে যিটো অনুষ্ঠানত নাকি আমাৰ ৰাষ্ট্ৰীয় অসম ৰাজ্যিক BJPৰ সভাপতি ডাঙৰীয়া স্বয়ং নিজে আহিছে তো মই ৰাইজৰ পৰা মই আজি সম্বৰ্ধনা লৈ ময়ো সুযোগ পালোঁ আমাৰ BJP কৰ্মকৰ্তাসকলক অভিনন্দন দিবৰ বাবে ধন্যবাদ দিবৰ বাবে মই খুব ভাল পাইছোঁ আৰু মই কৈছোঁ আহি থকা দিনত আমাৰ যি মিত্ৰ দলৰ যি নিয়ম নীতি এটো আমি মানি চলিম আৰু এক হিচাপে আমি কাম কৰি যাম সকলৰ উন্নয়নৰ কাৰণে কাম কৰিম আমাৰ জিলা উন্নয়ন হ'ব লাগিব BTC উন্নয়ন হ'ব লাগিব অসম উন্নয়ন হ'ব লাগিব এই ধাৰাৰে আমি কাম কৰি যাম মাটি বাৰী ট্ৰান্সফাৰ সাবজেক্ট আৰু আমাৰ দলৰ সভাপতি বা BTCৰ মুৰব্বী খুব সিৰিয়াছ তেখেতে যিমান মেল মিটিং যাক সদায় এটা কথাকে কয় যোৱা 6টা মাহত নিৰ্বাচন হৈ থকাৰ বাবে মাটিৰ কাম কাজটো আৰম্ভ কৰিছে যদিও বেছি আগবাঢ়িব পৰা নাই এতিয়া নিৰ্বাচন শেষ হৈ গ'ল তেখেতে যেনেকৈ প্ৰতিশ্ৰুতি দিছিল এই মতে BTC বাকি মানে ইয়াৰ মানে যি একেবাৰে আসল নাগৰিক এই সকলক মাটি দিয়াৰ ব্যৱস্থাটো তেখেতে কৰিব বুলি ইতিমধ্যে কথা দিছে